নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ আঙুলি পিঠা। আৰু আঙুলি পিঠাটো বনাবৰ কাৰণে মই লৈছোঁ এবাটি পিঠাগুড়ি। মই বৰা চাউলৰ পিঠাগুড়ি লৈছোঁ, আপোনালোকে যিকোনো চাউলৰ পিঠাগুড়ি ল'ব পাৰে। মোৰ ওচৰত বৰা চাউলৰ পিঠাগুড়ি আছিলে বাবে সেইকাৰণে বৰা চাউল ল'লোঁ। আৰু এতিয়া অকণমান নিমখ দি এইখিনি ভালদৰে সানি ল'ম। সানি লোৱাৰ পিছত এতিয়া এইখিনি অলপ অলপকৈ মঠি ল'ম পানী দি। আটা মঠা নিচিনাকৈ মঠিলেই হ'ব। আৰু মই নিজে যিহেতু কেমেৰাটো কৰিছিলোঁ সেইকাৰণে মঠাটো ভালদৰে দেখুৱাব নোৱাৰিলোঁ। এতিয়া এইখিনি ভালদৰে মঠি মই 15 মিনিটমানৰ কাৰণে ঢাকি থ'ম। এতিয়া 15 মিনিটৰ পিছত এতিয়া এখন কেৰাহী গেছত তুলি লৈছোঁ। ইয়াতে পানী দিছোঁ। পানীখিনি গৰম হ'বলৈ দিম। যেতিয়া পানীখিনি উতলিব তেতিয়া মই পিঠাখিনি আঙুলি নিচিনাকৈ চেপ দি মই বনাই যাম। আগতীয়াকৈ বনাই লোৱা নাই, মই কেৰাহীটো পাতি লৈ তেনেদৰে বনাই গৈছোঁ। এয়া দেখিছেনে, ভালদৰে উতলি গৈছে পিঠাখিনি। যেতিয়া উতলি পিঠাখিনি সিজি যাব তেতিয়া অকণমান ওপৰলৈ উঠি আহিব। এই পিঠাটো খাবলৈ বহুতেই ভাল লাগে। আৰু আপোনালোকে গাখীৰতো বনাব পাৰে পিঠাটো। মই কিন্তু গাখীৰত বনোৱা নাই, পিছতহে গাখীৰ লগত খাম। এয়া দেখিছেনে, ভালদৰে সিজি গৈছে। এতিয়া পিঠাখিনি মই কাঢ়ি লৈছোঁ কেৰাহীৰ পৰা। এয়া ৰেডি হৈ গ'ল মোৰ আঙুলি পিঠা। এই পিঠাটো মই বহুত দিনৰ মূৰত বনাইছোঁ আৰু বহুত দিন খোৱা নাছিলোঁ, সেইকাৰণে আজি খাব মন গ'ল, বনাই দিলোঁ। আমি আজি এই পিঠাটো গাখীৰৰ লগতে খাম। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক লগ পাম। ধন্যবাদ।